নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি নিজৰ মোবাইলৰ পৰা কেনেকৈ আধাৰ ডাউনলোড কৰে সেই বিষয়ে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰিব। মোৰ বিশেষ এটা অনুৰোধ আপোনালোকলৈ, প্ৰথমবাৰৰ বাবে মই এই চেনেলটো ষ্টাৰ্ট কৰিছোঁহে, গতিকে আপোনালোকৰ অকণমান সহায়, গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি মই দেখুৱাম গাইজ আধাৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰে সেই বিষয়ে। গতিকে আপোনালোকে স্কিপ নকৰাকৈ ফুল ভিডিঅ'টো চাবলৈ নাপাহৰিব। মই এতিয়া প্ৰথমে গুগল ক্ৰমত যাম। এয়া লিখি দিব আপোনাৰ UIDAI চাৰ্চ কৰিব এনেদৰে। চাৰ্চ কৰাৰ পাছত এনেকৈ পেজটো অপেন হ'ব। ইয়াৰ পিছত ডাউনলোড অপশ্যন ক্লিক কৰিব। ডাউনলোড অপশ্যন ক্লিক কৰাৰ পাছত এনৰলমেণ্ট নাম্বাৰটো ইয়াত টিপি দিব, নতুবা আধাৰ নাম্বাৰ পৰা, নতুবা ভাৰ্চুৱেল আইডিৰ পৰা ডাউনলোড কৰিব পাৰে। মই আধাৰ নম্বৰ ডাউনলোড কৰিছোঁ। কেপিটেল লেটাৰ আছে ইয়াত, কেপিটেল আৰু স্মল লেটাৰ ডিফাৰেঞ্চ থাকে। এটা কেপিটেল স্মল বা কেপিটেল হ'লেও বেলেগ হ'লেও মানে ইয়াত প্ৰব্লেম হয়। চ' মোৰ মোবাইলটোৰ OTP গৈছে, OTPটো মই চেক কৰিব লাগিব। নেটৱৰ্ক ইছ্যুৰ কাৰণে অহা নাই। এইখিনিতে এটা কথা মন কৰিব, ডু ইউ ৱান্ট টু মাৰ্ক চাৰ্জাৰ, তাত ক্লিক নকৰিব। আপুনি যাব লাগিব এইখিনিত। OTP আহিলে মোৰ এয়া 807877 8078। এয়া মোৰ কংগ্ৰেচুলেশ্যন ডাউনলোড হৈ গ'ল। তাতে এটা কথা মন কৰিব, এইটো অ'পেন হওঁতে প্ৰথম আখৰটো যদি মোৰ নামটো মুকুল হয়, প্ৰথম আখৰটো প্ৰথম 4টা এলফাবেটটো কেপিটেল লেটাৰে অ'পেন কৰিব। যেনেদৰে সঞ্জু, SANJU, SANJU, SANJ, ডেট অফ বাৰ্থ, ইয়াৰ অফ বাৰ্থটো লিখি দিব। এয়া মোৰ আধাৰ কাৰ্ড ডাউনলোড হৈ গ'ল। মুকুল মেলি এইখিনিতে ভিডিঅ'টো সামৰিছোঁ। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই কেনে লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ।